কি কৈছা নাপায় এইবিলাক নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বগীবিল দলঙৰ পৰা। দেখিছে বগীবিল দলঙৰ গাড়ী গৈ আছে ধুনীয়াকৈ। আজি মানে এটা স্পেচিয়েল জাৰ্ণি মানে, কাৰণ জোনাইলৈ গৈছিলোঁ আগতে এইবাৰ গৈ আছোঁ স্পেচিয়েল এটা কামত। আগতে ফুৰিবলৈ গৈছিলোঁ, কিন্তু এইবাৰ কামটো হৈছে মনোজ ভাইৰ নতুন এটি গীত আহি আছে। গীতটো হৈছে মৰম দে। মৰম দে গীতটি যিহেতু লিখিছিলোঁ মোৰ কলমেৰে, দুটামান শব্দ কেনেকুৱা পাইছে। আৰু গীতটোৰ জানে আপোনালোকে মনোজ ভাই কিমান ধুনীয়া ডিৰেকশ্যন কৰে, আল্টিমেট ডিৰেকশ্যন কৰে। গীতটো তেখেতে নিজে ডিৰেকশ্যন কৰি আছে, এক্টিঙো নিজে কৰি আছে। আৰু মেইন কথা হ'ল তাত দুটা শব্দ মই গাইছোঁ, তো কোনখিনি গাইছোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব ভালকৈ। আৰু আল্টিমেট এতিয়া আমি জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ, চাব কেনেকুৱা হৈছে। আৰু গানটো আল্টিমেট হৈছে বুলি ভাবিছোঁ। মানে আপোনালোকে মনোজ ভাইৰ মুখতনো গীত শুনি কেনেকুৱা লাগে একবাৰ জনাব। কি কৈছা নাপায় এইবিলাক ফাইনেলি আহি পাই গ'লি মনোজ ভাইৰ ভিডিঅ' শ্বুটিঙৰ লোকেশ্যন। আজি অকণমান মানে লুকটো মোৰ অকণমান বেলেগ হৈ আছে, অকণমান মানে কৰিব আছে, কি ৰ'ল আছে এতিয়ালৈকে কোৱা নাই মনোজ ভাই। বাকী শ্বুট হৈ আছে, পাছফালে চাব পাৰে। ডান্সাৰ ভাই আল্টিমেট ডেন্স দি আছে। চিয়ৰ ডান্সাৰ কৈ দিবি। আহি থাকা দেই। অভাৰ এক্সপ'জ হৈ গৈছে লাইটৰ কাৰণে ভিডিঅ' মানে এতিয়া অকণমান সময়ৰ কাৰণে শ্বুটটো ৰখাই দিয়া হৈছে। বাইদেউ তুমিতো কেইবাদিনৰ আগতেই আহিলা ন? গৰম দিছে। কেনেকুৱা লাগিছে ইয়াত থাকি, জোনাইত থাকি? থাকিতো একদম ভাল লাগিছে। মনোজ দা ঘৰতো বেয়া লাগিব নে? আচ্ছা। বাকী শ্বুটিঙতো একদম আৰু ভাল লাগিছে, কিন্তু ভালকৈ কৰিব পৰা নাই আকৌ। মানে ৰ'দ বৰষুণ, প্ৰথম কেইদিন বৰষুণ, আকৌ এইকেইদিন ৰ'দ পুৰা। আচ্ছা, তুমি কিবা বৰুণ দেৱতা, ইন্দ্ৰ দেৱতা কিবা ক'বা নেকি? কি ক'ম, প্লিজ আমাক শ্বুটিংটো ভালকৈ কৰি শেষ কৰিব দিয়ক। আজি দিনটো শেষ, এতিয়া অলপ ভালকৈ। আজিতো ক'ত চান্স নাই বাৰু, এতিয়া অলপ দেৰি হ'ব। মৰমটো দিব তেতিয়াহে, যেতিয়া বৰুণ দেৱতাক মৰম দিব। বৰুণ দেৱতাক বৰষুণ দিয়া দিলে আকৌ দিগদাৰ আছে নহয়। বৰষুণ নালাগে, থাকক এনেকৈ থাকক, লাহে কৰিম। লাহে কৰিম কৈছে, সোনকালে শেষ হওক বুলি। তো হ'ব ধুনীয়াকৈ হ'ব, চাই থাকিব, একদম মৰম দিব, পূৰা দিব। ভাইটি কেনেকুৱা লাগিছে? একদম মানে ভালে লাগিছে বাৰু, কিন্তু গৰমটো বেছি হ'ল অলপ। ন? তুমি ডান্সাৰ ষ্টুডেণ্ট নেকি বাৰু? নাই নহয়। আচ্ছা গাঁৱৰ ওচৰ মানে মই চিমেণ্ট চাপৰি। চিমেণ্ট চাপৰি। আৰে বহুত দূৰৰ পৰা আহিছে যেনেকৈ হ'লো দেই। দূৰ মানে আৰু দূৰ, একেবাৰে কাৰ্বি আংলৰ পৰা আহি আছোঁ। কাৰ্বি আংলৰ পৰা ইমান দূৰৰ পৰা আহি ডেন্স কৰিছে, তাৰ কাৰণে একদম মানে লাইক এটা ঠুকি দিব। ইমান কষ্ট কৰিছা, চকী দাঙি লৈ আহিছে কিয়? আৰু চকীখনো মই বহিলৈ দিছো যে কিমান আৰাম দিছে। সকলো প্ৰতি মৰম আছে, গতিকে কষ্ট কৰাটো কষ্ট যেন নালাগে। মানে চবে লগে কাম কৰি ভাল লাগিছে। যিটো কামটো ভাল লাগি কৰে ন, কষ্ট নালাগে হিচাপে মৰম চেনেহ থকাটো মেইন থাকিব লাগে, হয় নে নহয়? চিৰজীৱনীয়া হ'ব লাগে একতাই। মজা। আৰু ডান্সাৰ আজি বহুত কষ্ট কৰি আছে, কাৰণে মানে এই ডেন্স কৰি ঘাম দিছে নে, কেনে ওলাই গৈছে একদম। আৰু মেইন মালটো আছেই মানে কৰি পেলাই, হয় নে? আমি বটকা নেকি? বটকা নহয়, প্ৰথম মই চুইছো এতিয়া। মই মানে মনটো কি ক'ত যায় ন, উপায় নাই মানে আছে। মাজা খাম বৰ মানে বহুত কষ্ট কৰি লৈ আহিলে দেই মাজা, ৰাইজে খাব। বোলে মোৰ এটা ডুপ্লিকেট আছে বোলে ন বিশ্ব, এইটো বোলে ডুপ্লিকেট। ৰাইজে চাই ক'বচোন মিলে নে নিমিলে মোৰ লগত। একেলগত আহিছো দুইটা। একচুৱেলি হেয়াৰ কাটটো বেলেগ কৰি দিলে, হালপতি পাতি লৈ। সেই কথাটো প্ৰথম মনোজে কৈছিলে। এইফালে যাওকচোন, এইফালে যাওক, দূৰলৈ যাওক, সেইফালে খোজকাঢ়ি গৈ থাকক, যাওক ভালকে। খোজটো চাক মিলিছে নাই? मार के डायरेक्ट लेफ्ट, ठीक है? समझ में आ रहा? लेफ्ट वाला जाएगा तो राइट में किक मारना। सर हम इसे जा रहे थे, इसे मारेगा नहीं, उल्टा। ये सुनो, जब जो राइट में जाएगा लेफ्ट वाला किक मारना, जो लेफ्ट में जाएगा राइट वाला किक।
ভৰপূৰ ৰোমেঞ্চ চলি আছে অ যদি ডান্স কৰিবি আৰু নকৰিবি ডান্স নহয় নহয় তই নকৰিবি আৰু আৰু আছিলে নহয় 12 বজাত ৰাতি ডান্স কৰিবি কালি সেইটো কালি সেইটো এইটো এনেই প্ৰেক্টিচ কৰাই দিলে আৰু ভিডিঅ' শ্বুটিঙৰ শেষৰ অৱস্থা বিশ্ব কি কোৱা আজি এক নহ'ব যেন পাইছোঁ তথাপিতো নহ'ব যেন পাইছোঁ যি নহওক মইতো যোৱা নহ'ল আজি থাকিবই লাগিব উপায় নাই আজি ৰাতি পাৰ্টি কৰিম ৰাতি পাৰ্টি কৰিম পাৰ্টি কৰা ন চবেই কৰোঁ আচ্ছা পাৰ্টি হ'ব বাকী শেষৰ চিন গৈ আছে একদম ডাইৰেক্টৰ কিদৰে ৰেডি কৰ না ইমান নহয় এনেকে থাকা কেমেৰাৰো বহুত ৰেষ্ট্ৰিকশ্যন থাকে নহয় চব বস্তু প্ৰকাশ মানে হিলা হিলি কৰি থাকিলে তলৰ পৰা ডাইৰেক্ট ওলালে নহ'ব আকৌ ৰেডি মিউজিক লগা নিজে ঘৰত নপতে নাচ নাচ ৰেডি কৰিলে হ'ল এইটো আৰু বাৰু হোৱা নাই ইছমাইল আজি ডিৰেকশ্যনত মানে জোনমণি আছে সেইছা বেগটো দেখিয়ে গম পাই এইটো ডিৰেক্টৰ হয় বুলি মনোজ ভাই বেগ হয় মই লৈ আছো মানে কিটো না দেখি আছো আজি শেষত এফালে এতিয়া ঘৰত বনাই